Attention, Judge Sahab. সন্মানীয় মিস্টাৰ শ্ৰীকৃষ্ণ, কেনে আছে আপুনি? কুশল মংগল নে সকলো? গকুলত এতিয়াও আছেনে শান্তি? বৃন্দাবনত এতিয়াও ফুলিছেনে কৃষ্ণচূড়া? ৰাসক্ৰিয়া দোল এতিয়াও হয়নে তাত? আমাৰ ইয়াত এতিয়াও আপোনাৰ নামেৰে আৰম্ভ হয় প্ৰতিটো পুৱা গধূলি। আপোনাৰ নামেৰেই শেষ হয় নিশা কিম্বা একোটা জীৱন। খবৰ ৰাখিছেনে আপুনি? গম পায় নেকি শৰ্মিলা দীপশিখাৰ কথা? বাতৰি কাকত পঢ়েনে আপুনি? যদি পঢ়ে, সৰুকৈ সিহঁতৰ খবৰ এটা ওলাইছিল। অসম নামৰ সৰু ঠাইৰ সৰু খবৰবোৰ এনেকৈয়ে ওলায়। মুখ্যমন্ত্ৰী কোন হ'ব সি ডাঙৰ শিৰোনাম পায়। জাজ সাহেব, আপোনাৰ আদালতত ন্যায় অন্যায়ৰ বিচাৰ হয় বুলি শুনিছিলো আপুনি দুষ্টক দমন সন্তক পালন কৰে। কিন্তু কথা এতিয়াও তাৰিখ পে তাৰিখ সময়বোৰ গৈ থাকিব ঘড়ীৰ কাটাৰ লগে লগে। শৰ্মিলা দীপশিখা আৰু এইবাৰ বা কোন? আৰু কিমান দিন জাজ সাহেব, আৰু কিমান দিন আপোনাৰ বিচাৰৰ বাবে বাট চাম? নে এতিয়াও ভুৱন ভৰুৱা হাঁহিৰে বাঁহীৰ সুৰ বজাব জাজ সাহেব? সন্মানীয় মিস্টাৰ শ্ৰীকৃষ্ণ।